নমস্কাৰ, এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আমি আপোনালোকক জনাই আছোঁ, কিয়নো ভাৰত চৰকাৰৰ তৰফৰ পৰা প্ৰথমবাৰলৈ কোভিড ভেকচিনক লৈ এটা ডাঙৰ কথা কোৱা হৈছে যে কোভিড ভেকচিন যদি আপুনি লৈছিলে ইয়াৰ পাৰ্শ্বক্ৰিয়া আছে। আৰু এই কথা এক RTI প্ৰতিবেদনৰ পিছতেই ৰিপ্লাইত ভাৰত চৰকাৰৰ দুটাকৈ সংস্থাই এই মুহূৰ্তত স্বীকাৰ কৰিছে। আমি গ্ৰাফিক্সৰ সহায়ত আপোনালোকক জনাই আছোঁ এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ কৰিছে ভাৰত চৰকাৰে। ভাৰত চৰকাৰৰ তৰফৰ পৰা পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ কৰা হৈছে। ICMR আৰু CDSCOৰ তৰফৰ পৰা কেইবাটাও তথ্য প্ৰকাশ কৰা হৈছে। এগৰাকী ব্যক্তিয়ে RTI কৰিছিলে আৰু RTIত পুনেৰ এগৰাকী ব্যৱসায়ী প্ৰফুল সাৰদাই এক RTI কৰিছিলে আৰু সেই RTIত যি উত্তৰ দিছিলে সেই উত্তৰত কোৱা হৈছিলে যে কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা প্ৰকাশ কৰিছে। কোভিচিল্ড ভেকচিন লোৱাসকলৰ দেহত দেখা দিব পাৰে কেইবাটাও পাৰ্শ্বক্ৰিয়া। বমি হোৱা, ধাৰাবাহিক পেটৰ বিষ, উশাহ চুটি হোৱা, বুকু বিষ হোৱা আদিৰ পাৰ্শ্বক্ৰিয়া দেখা দিব পাৰে। মূৰ ঘূৰোৱা, চকুৰ বিষ, চকুৱেদি ভালকৈ নেদেখা, বমিৰ লগতে পেটৰ বিষ আদি পৰ্যন্ত কোভিচিল্ড লোৱাসকলৰ শৰীৰত পাৰ্শ্বক্ৰিয়া দেখা দিব পাৰে। মূৰৰ বিষ হোৱা, ৰঙা চিন নাইবা ঘাঁ, শৰীৰৰ কোনো এটা অংগৰ দুৰ্বলতা, গা বিষ আদিও হ'ব পাৰে। আনহাতে আপুনি যদি কোভাক্সিন লৈছিলে আপোনাৰ শৰীৰতো কিছু পাৰ্শ্বক্ৰিয়া দেখা দিব পাৰে। কোভাক্সিন লোৱাসকলৰ ঘাম ওলোৱা, চৰ্দি হোৱা, মূৰ ঘূৰোৱা, বমি হোৱা, জ্বৰ হোৱা, হাঁচি অহা, শৰীৰত বিষ হোৱা আদি বিভিন্ন পাৰ্শ্বক্ৰিয়া দেখা দিব পাৰে। পেটৰ বিষ, কঁপনি উঠা, মূৰৰ বিষ, ভাগৰুৱা হোৱা আদিও এই তালিকাত অন্তৰ্ভুক্ত হৈ আছে। ভাৰত চৰকাৰৰ তৰফৰ পৰা এইদৰে কেইবাটাও কথা প্ৰকাশ কৰা হৈছে। আমি পুনৰবাৰ আপোনালোকক জনাই আছোঁ, প্ৰথমৰ পৰা প্লেটকেইটা প্লে কৰিবলৈ অনুৰোধ কৰিছোঁ। আমি আপোনালোকক জনাই আছোঁ এটা ডাঙৰ খবৰ যে ভাৰত চৰকাৰৰ তৰফৰ পৰা কেইবাটাও কথা প্ৰকাশ কৰা হৈছে। কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা ভাৰত চৰকাৰে কিছু সময়ৰ আগতে এই কথা ভাৰত চৰকাৰৰ দুটাকৈ সংস্থাই প্ৰকাশ কৰিছে। আমি অধিক তথ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত আমি ডেস্কলৈ আহিছোঁ আৰু তাৰ পৰা অধিক তথ্য জনাবলৈ চেষ্টা কৰিছোঁ। এই সমগ্ৰ বিষয়ক লৈ যদি আপুনি চাই কেইবাটাও সংস্থাই বাতৰি কৰিছে। প্ৰথমতে আমি জি নিউজত লৈ আহিছোঁ। জি নিউজে লিখিছে গভট এডমিটছ মাল্টিপল ছাইড ইফেক্ট, এই কথা উল্লেখ কৰিছে। আৰু ইয়াত যদি চাই সমগ্ৰ প্ৰক্ৰিয়াটো দুটাকৈ সংস্থা ICMR ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ আৰু চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যন, এই দুইটা অৰ্গেনাইজেশ্যনত যি RTI কৰা হৈছিলে, পুনেৰ এগৰাকী ব্যৱসায়ী প্ৰফুল্ল সাৰদাই যি তেওঁলোকে উল্লেখ কৰিছিলে, যিগৰাকী তেওঁ RTI কৰিছিলে, RTIৰ উত্তৰত কোৱা হৈছে মাল্টিপল ছাইড ইফেক্ট বা পাৰ্শ্বক্ৰিয়া দেখিবলৈ পোৱা গৈছে। আৰু ইয়াত কোভিচিল্ডৰ বা কোভাক্সিনৰ বিভিন্ন তথ্য প্ৰকাশ কৰা হৈছে। কেৱল ইয়াতেই নহয়, আমি আপোনালোকক দেখুৱাইছোঁ, TV9ও কৰিছে, চিৰ দৰ্দ, খুজলি, থকান, ভোক কম লগনা, আৰু এইবিলাক হৈছে বিভিন্ন ছাইড ইফেক্ট। আৰু চৰকাৰে এই কথা মানি চলিছে, কোভাক্সিন হওক, কোভিচিল্ড হওক আদিৰ কথা। সমান্তৰালভাৱে আপুনি যদি চাই, আমি টাইমছ নাওলৈ আপোনালোকক লৈ গৈছোঁ, গভৰ্ণমেণ্ট এডমিটছ দ্য ছাইড ইফেক্ট, অৰ্থাৎ চৰকাৰে মানি লৈছে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে যদি চাই ভাৰত চৰকাৰৰ তৰফৰ পৰা সৰ্বোচ্চ ন্যায়ালয়ত কোৱা হৈছিলে যে মানুহে ভলেণ্টিয়াৰলি এই ভেকচিন লৈছিলে, চৰকাৰে ফ'ৰ্চ কৰা নাছিলে। আৰু এতিয়া এখন RTI তথ্যত এই কথা প্ৰকাশ কৰা হৈছে। আমি পুনৰবাৰ আপোনালোকক জনাই আছোঁ এটা ডাঙৰ খবৰ। আপুনি যদি ভেকচিন লৈছিলে তেতিয়া আপোনালোকৰ বাবে এটা উদ্বেগজনক খবৰ আছে। আমি গ্ৰাফিক্সৰ সহায়ত, ফুল প্লেটৰ সহায়ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ, ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ কৰিছে ভাৰত চৰকাৰে। RTI কৰা হৈছিল আৰু RTIৰ উত্তৰত ভাৰত চৰকাৰৰ দুটাকৈ সংস্থা ICMR আৰু CDSCOৰ তৰফৰ পৰা কেইবাটাও তথ্য প্ৰকাশ কৰা হৈছিলে। আপুনি যদি পুনৰ এগৰাকী ব্যৱসায়ী প্ৰফুল্ল সাৰদাই RTI কৰিছিল আৰু ইয়াৰ পাছতে এইসমূহ তথ্য প্ৰকাশ কৰিছে। গতিকে তালিকাখন চাই লওক, আপুনি যদি এই দুটা ভেকচিন লৈছিলে তেতিয়াহ'লে আপোনাৰ শৰীৰতো এই পাৰ্শ্বক্ৰিয়াসমূহে দেখা দিব পাৰে।